হাজবেণ্ডৰ লগত মই মানে কেৰেলা আহিছিলোঁ 4 বছৰ হ'ল বিয়া পতা 4 বছৰ হোৱাৰ পিছত এতিয়া মানে লকডাউন চলি আছে মানে লকডাউন মানে চলি থকা সময়ত মানে সি মানে ক'লে মানে আমাৰ কোম্পানীত কাম নাই তাৰপিছতে তাৰ ভায়েক আছে এনা কলমত মানে সি মানে ক'লে মানে ব'লা বোলে ভাইটিৰ ওচৰতে গৈ মানে কাম চাম কৰিমগৈ বোলে সেইফালে বোলে কাম চাম বিচাৰিম সেইটো বুলি ক'লে সেইটো পিছত হোটেলৰ ৰুম ভাড়া এটা ল'লে 3 তাৰিখে মানে ৰুম ভাড়া এটা ল'লে মানে ৰুম ভাড়াটো লোৱাৰ পিছত ৰুমত সোমালে অকণ বহিলে তাৰপিছতে মোক ক'লে মই বোলে ঠাণ্ডা আৰু বোলে পানী আনোগৈ সেইটো বুলি কৈ পিনে মানে গ'ল মানে আজিলৈকে নাই গৈ পিনে ফোন কৰিছে সেইটো তই যি কৰ কৰ বোলে সেইটো তোৰ ৰাস্তা তই ল'ম মোৰ ৰাস্তা মই ল'ম এইটো বুলি কৈ ফোন কৰি পিনে মানে কাটি দিলে সেইটো ফোন কৰে মাজে মাজে ফোন কৰে মোক গালি দিয়ে তাৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট সৰু পথাৰ উৰিয়ামঘাট থানাৰ ওচৰত 2 নং ৰাজাপুখুৰী নদীধাৰ তাত ঘৰ মোৰ নাম পূৰ্ণিমা বেচৰা আগতো উৰিয়ামঘাট থানাত কেছ দিছিলোঁ বহুত মোৰ শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে কাৰণে মোৰ শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে বহুত মাৰে মোক সিহঁতৰ ঘৰতো বহুত শাস্তি দিয়ে মোক থানাত কেছ দিলোঁ কেছ দিয়াৰ পিছত আকৌ মিলামিলি কৰি দিলে পিছত তাৰ মাকে আহিছিলে তাৰ বাপেকে আহিছিলে বহুত ৰিকুৱেষ্ট কৰি পিনে মোক লৈ গ'লে কষ্ট নিদিওঁ বোলে নামাৰোঁ কৈ পিনে অসম চৰকাৰে যাতে সহায় কৰে আৰু যাতে সাংবাদিক দাদাহঁতেও যাতে সহায় কৰে মোক দুখীয়া যাতে উচিত শাস্তি পাব লাগে আৰু মোৰ ক'বলগীয়া একোৱেই নাই বহুত কষ্ট পাইছোঁ নাখাই নবৈ ৰুমৰ ভিতৰতে ৰুম ভাড়া দিব পৰা নাই